নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত মাছৰ এটা ৰেচিপি দিবলৈ চেষ্টা কৰিছোঁ, মাছৰ মাথাৰ চাটনি। বলকচোন ৰেচিপিটো কেনেদৰে মই বনাইছোঁ চাওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুন। ধন্যবাদ। চাটনি বনাবৰ কাৰণে মই এটা মাছৰ মাথা নিমখ হালধি সানি গৰম তেলত দি দিছোঁ আৰু মই এতিয়া মাথাটো ভালদৰে ভাজি ল'ম। মাথাটো ভাঙি ভাঙি ভাজিব, মানে ভাঙি পেলাব আৰু ভাঙি পেলাই ধুনীয়াকৈ কেঁচা গোন্ধ ভাৱটো যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ব, যাতে অলপ সিজে আৰু ভালদৰে সিজাকৈ মাছৰ মাথাটো ভাজি ল'ব লাগিব। মই দেখিছেনে ভাঙি ভাঙি মাছৰ মাথাটো ধুনীয়াকৈ ভাজি লৈছোঁ। চাটনি বনাবৰ বাবে আদা, নহৰু, জলকীয়া আৰু ধনিয়া মই ৰেডি কৰি থৈছোঁ আৰু মাছৰ মাথাখিনি মই এতিয়া মিক্সিৰ জাৰটোত দি দিম আৰু লগতে মই ৰেডি কৰি থোৱা জলকীয়া, আদা, নহৰু আৰু ধনিয়াখিনিও দি দিম। লগতে মই নিমখ দি দিলোঁ আৰু এতিয়া অকণমান পানী দি মই মিক্সিটো চলাই দিম আৰু চাটনি মই বনাম। দেখিছেনে চাটনি প্ৰায় ৰেডি হৈ গৈছে আৰু শেষত মই অকণমান নেমু চেপি দিম।